মেইন ৰোডত আছিলোঁ। মেইন ৰোডৰ পৰা 3 জুলাই 2024 চাবলৈ আহিলোঁ আৰু 10 দিন তাতে মেইন ৰোডতে থকা হ'ল। মেইন ৰোডত থাকি ভাল লগা নাই। ওচৰৰ মানুহবিলাকে গৰু ছাগলী বুলি ভাঙিছে, মুতিছে, তাতে খাইছে, কৰিছে। যেনি যাওঁ দেখোঁ মাল গওঁ, যেনি যাওঁ দেখোঁ গওঁ। আৰু থাকিম বুলি আহিলোঁ ঘৰত, পানীও শুকা নাই। কি অৱস্থা, কি জ্বালা। আৰু এইফালে পানী জ্বালা, আৰু ৰাতি হ'লে ভেকুলী জ্বালা, আৰু গভীৰ নিশা হ'লে ভূতৰ পিশাচৰ জ্বালা। থাকিব নোৱাৰি। আকৌ মই ৰিটাৰ্ণ আপোনালোকক তাৰে কিছুমান দৃশ্য সাঁচিও থলোঁ আৰু আপোনালোককো দেখাইছোঁ। আৰু এনেকুৱা দৃশ্যবিলাক কেতিয়াও পাহৰিব নোৱাৰি। আৰু পাহৰিব নোৱাৰাৰ কাৰণে এই সাঁচি থোৱা মাধ্যমটোৰ জৰিয়তে আপোনালোকক কিছু ভিডিঅ' উপস্থাপন কৰিছোঁ। আৰু ভাল লাগিলে ভিডিঅ'টো ইজনে সিজনক দি শ্বেয়াৰ কৰিব। আৰু 2024 চনৰ কথাবিলাক, 23 জুলাই 24 কথাবিলাক অলপ মনত থাকিব। বাৰিষা বতৰত হ'লে আমাৰ মাথাউৰিটো ভাঙি এনেকুৱা হৈ যায়। ঠিকাদাৰবিলাকে পইচাহে ভালকৈ মাথাউৰিটো বনাই নিদিয়াত আমাৰ জনসাধাৰণৰ অৱস্থা এয়া। দেখিছে, খোৱাই খাই আছে, চোৱাই চাই আছে। আকৌ যেন দেখিছে এই ঘৰখন ভঙা, তাৰ কেইদিনমানৰ আগত আহি আকৌ বাপুদেৱে ভাঙিলে দেই। পানীৰ ভিৰত নহয়। আৰু দেখিছেনে মানুহৰ ৰাস্তা আকৌ ধৰিবই নোৱাৰা হৈছে পানীৰ পৰা। আৰু কিছু মুহূৰ্ত আমাৰ গাঁৱৰ জখলাবন্ধা পঞ্চায়ত, হস্পিটেল চাৰিআলি, ঢেকীয়াল গাঁও, সৰুভগীয়া, কি অৱস্থা পানী কৰি দিলে ৰাইজক। আৰু গাঁৱৰ মানুহ কোনোৱে নাইকিয়া। মই আছোঁ অকলে। ৰাতিপুৱা মই ঘৰত শুই আছিলোঁ চাঙৰ ওপৰত। গাঁৱত কোনোৱে নাথাকে। আৰু পানী দিছে কলৈকে উঠিছে চিনটো। তাৰ আগত 17 চনত হোৱা বানপানীটো, কিন্তু তাত একদম ঘৰৰ মুধৰ ওপৰলৈকে উঠিছে দেই ৰাইজ। আৰু এয়াই হ'ল আমাৰ প্ৰকৃতিয়ে দিয়া আমাক মৰম, ভালপোৱা, স্নেহ, সদায় স্মৃতি হৈ থাকিব।